এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক দিব ওলাইছোঁ। বিলাচীপাৰাৰ পৰা আহিছে এই খবৰটো। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছে একাংশ উচ্ছেদিত আৰু এই সভাখন অনুষ্ঠিত হৈছিল বিলাচীপাৰাত। বিলাচীপাৰাত অখিল গগৈৰ সভাৰ বাবে এইসকল লোক গৈছিল, ৰৈ আছিল আৰু খণ্ডযুদ্ধত আৰক্ষীৰ সৈতে লিপ্ত হৈছে বিলাচীপাৰাত। উচ্ছেদক লৈ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি থকাৰ সময়তেই এতিয়া আৰক্ষীৰ সৈতে বিলাচীপাৰাত খণ্ডযুদ্ধত লিপ্ত হৈছে একাংশ উচ্ছেদিত। ব্ৰেকিং নিউজ আমি আপোনালোকক প্ৰথমে ফুল প্লেট, তাৰপাছত দৃশ্যাংশ দেখুৱাম। কি হৈছে সমগ্ৰ ঘটনা প্ৰথমে চাই লওক ফুল প্লেটৰ মাধ্যমেৰে। ভয়ংকৰ ঘটনা, উচ্ছেদিতৰ প্ৰতিবাদৰ মাজতেই ভয়ংকৰ ঘটনা, আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি। উচ্ছেদিতৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে। খণ্ডযুদ্ধ, প্ৰতিবাদকাৰী লিপ্ত হয় আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত আৰু এই ঘটনা সংঘটিত হৈছে বিলাচীপাৰাত। ধুবুৰীৰ বিলাচীপাৰাত এই ঘটনা। অখিল গগৈৰ সভাৰ বাবে এইসকল লোক তাত গৈছিল আৰু এতিয়া খণ্ডযুদ্ধত লিপ্ত হৈছে। প্ৰতিবাদত বহিছিল অখিল গগৈ, সেই সভাত উপস্থিত হ'ব আৰু তাৰ পূৰ্বেই আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে সেইখিনি সময়ত অখিল গগৈ সেই সভাত উপস্থিত হোৱাগৈ নাছিল, কিন্তু তাৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাই লওক দৃশ্যাংশ। হতাহতি হোৱাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু বিলাচীপাৰাত এই ঘটনা। লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে অখিল গগৈক সমালোচনা কৰি থাকে যে অখিল গগৈ ভোটৰ লাভত বা ভোটৰ আশাত নামনি অসমত আহি তেওঁলোকে আমাক গৃহহীন কৰা হৈছে, আমাক বেঘৰ কৰা হৈছে আৰু তাৰ পাছত অসম চৰকাৰে ৰাজনীতি কৰাৰ সময় নেকি? এইটো সময় আমি ৰাজনীতি কৰাৰ সময় নেকি? যি সময়ত আমাৰ ঘৰ ভাঙি দিছে, আমাৰ ওপৰত অত্যাচাৰ কৰিছে, আমাৰ তিৰফল ফালি দিছে আৰু তাৰ পাছত এতিয়া আমাৰ ভোটৰ তালিকাৰ পৰা লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে অখিল গগৈক সমালোচনা কৰি থাকে যে অখিল গগৈ ভোটৰ লাভত বা ভোটৰ আশাত নামনি অসমত আহি তেওঁলোকে আমাক গৃহহীন কৰা হৈছে, আমাক বেঘৰ কৰা হৈছে আৰু তাৰ পাছত অসম চৰকাৰে আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে অখিল গগৈক সমালোচনা কৰি থাকে যে অখিল গগৈ ভোটৰ লাভত বা ভোটৰ আশাত নামনি অসমত আহি তেওঁলোকে আমাক লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে অখিল গগৈক সমালোচনা কৰি থাকে আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 19 আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ। 1951 চনৰ লিগেসি থকা যে বহুতে অখিল আমাৰ লিগেসি আছে, লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে
যে এই মানুহখিনি বাংলাদেশী মানুহ 19 লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ 1951 চনৰ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ 19 লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ 1951 চনৰ লিগেসি থকা যে বহু লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ 1951 চনৰ লিগেসি থকা যে বহু লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ 1951 চনৰ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে এটাই কথা ক'ব পাৰে যে এই মানুহখিনি বাংলাদেশী মানুহ লিগেসি আছে লিগেসি ডাটা আমি ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে